সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাত্ৰে সেয়েহে ইমান ফুল আজি প্ৰভাতে প্ৰভাতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই বিখ্যাত কবিতাৰ পংক্তিটোৱে মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ আৰু আজি ভাবিলোঁ পুনৰ এটা ব্লগ আপোনালোকলৈ আগবঢ়াওঁ সেইদে বুলি ভাবি পেলাই মই ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোক যিসকলে মোৰ ইউটিউবৰ পৰা চাই আছে বা ফেচবুক পেজৰ পৰা মোৰ ভিডিঅ'সমূহ চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মই ভাবিছোঁ যে আমাৰ নিচিনা ভিডিঅ'বিলাক আপোনালোকে যদি নাচায় কোনে চাব ন সেইদে বুলিয়ে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু এয়া মোৰ ফুল আপোনালোকে আগৰে যিখিনি মানুহে মোৰ ভিডিঅ' চাইছে আপোনালোকে মোৰ চাই আছে দেখি আছে গম পাই আছে আমাৰ মানে ছাগলীৰ যি উপদ্ৰৱ ইয়াত মানে ফুল চুল কৰিব নোৱাৰি তথাপিতো তাৰ মাজতে কিবা কিবি অলপ ধৰি ৰাখিছোঁ আৰু মই আৰু এতিয়া ৰাতিপুৱা শুই উঠি অহাৰ লগে লগে জানেই কিমান কাম থাকে আৰু উঠি আহি পেলাই ভাবিছোঁ চোতালখন আজি সাৰি লওঁ মানে কি সদায় চোতালটো সাৰিয়ে থাকোঁ তথাপিতো আৰু এইবিলাক দেখুওৱা কাম নহয় তথাপিতো মই মোৰ যি ৰাতিপুৱা ৰুটিনখন তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ আৰু ৰাতিপুৱাই নিউজ পেপাৰখন দি থৈ গ'লহি নিউজ পেপাৰখন মোৰ অতি প্ৰিয় মই মানে পেপাৰ পঢ়ি খুবেই ভাল পাওঁ আৰু এইটো আমাৰ মেকুৰীটো দেই মোৰ মানে একদম সৰুৰে পৰা পেপাৰ পঢ়া চখ আমাৰ মানে আগতে ঘৰত আমি বাতৰি নলওঁ কিন্তু আমাৰ সন্মুখৰ বৰ্তাহঁতৰ ঘৰত বাতৰি সদায় লৈছিল আৰু মই সদায় গৈ তাহাঁতৰ ঘৰত বাতৰি পঢ়োঁ আৰু আমাৰ মমাহঁতৰ ঘৰত বাতৰি লয় আগতে আমাৰ খুৰাই লৈছিলে সাদিন লৈছিলে অগ্ৰদূত লৈছিলে সেই তেতিয়াৰ পৰা মানে কি আমি সৰু থকা অৱস্থাৰ বাতৰি কাগজ পঢ়ি এতিয়া এনেকুৱা এটা মানে বাতৰিৰ প্ৰতি চখ এটা সোমাই গ'ল মানে নিচা হৈ গ'ল যে বাতৰি কাগজখন নোচোৱাকৈ বা নপঢ়াকৈ মই থাকিব নোৱাৰোঁ তাৰপিছতে ৰাতিপুৱা দেখিছেই এইখিনি বতৰটো দুদিন বেয়া আছিলে কাপোৰ কানি ভালকৈ শুকোৱা নাই তাৰপৰা কাপোৰবিলাক ভালকৈ ৰ'দলৈ উলিয়াই দিছোঁ আমাৰ তামান্নাই মোক অকণমান মোবাইলটোত ধৰি পেলাই হেল্প কৰি দিছে দেই তাৰ মানে কি অকণমান সহায় এটা কৰি দিয়ে আৰু আমাৰ ডাঙৰ হৈছে যে অকণমান তাকে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আজি আমাৰ তামান্নাহঁতৰ স্কুলতে আছে অলপ পিছত ওলাই যাব আৰু মই মোৰ কামখিনি মই ৰাতিপুৱা কামখিনি যিখিনি আছে সেইখিনি মই কৰি লওঁ বুলি ভাবিছোঁ আৰু আপোনালোকে মই আকৌ কৈছোঁ ফেচবুকৰ পৰা যদি প্ৰথম মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে ফেচবুকৰ পেজখন ফ'ল' কৰিব দেই আৰু ইউটিউবৰ পৰা চালেও কোনোবাই নতুনকৈ চালে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যদিহে মোৰ ভিডিঅ'টো ভাল লাগে আমাৰ মানে কি এতিয়া মই বহুত দেখিছোঁ মানুহে মানে এটা চেনেল চলাবৰ কাৰণে বা ভিউৱাৰ্ছখিনি নিজৰ মাজলৈ টানি আনিবৰ কাৰণে কেনেকুৱা ধৰণৰ শ্ব' অফ কৰিছিলে কিছুমানে তেওঁলোকেতো এতিয়া ভিডিঅ'বিলাক চাই গম পাইছোঁ মানে কেনেকুৱা ধৰণৰ কিছুমানে শ্ব' অফ কৰে কিন্তু মোৰ জীৱনত তেনেকুৱা শ্ব' অফ কৰিবলগীয়া একোৱেই নাই মই যি আছোঁ যেনেকৈ আছোঁ মই তেনেকৈ আছোঁ ভালেই আছোঁ আৰু আজি যিহেতু জুমা বাৰ আমাৰ এতিয়া আছিগৈ পানী ধৰিছে দেখিছেনে জুমালৈ যাব অলপ পিছত পানীখিনি সি ধৰে বাৰু ঘৰত থাকে মানে যেতিয়া থাকে তেতিয়া পানী চানী ধৰে আৰু এতিয়া যাব মই ভাবিছোঁ দোকানৰ পৰা মোক কিবা এটা বস্তু আনিবলগীয়া আছিলে সেইকাৰণে মই দোকানলৈ যাবলৈ ওলাই আহিছোঁ আৰু আমাৰ মানে কি সন্মুখতে যিহেতু দোকানখন কিবা এটা বস্তু পটককৈ নাইকিয়া হ'লে দৌৰি অনা হয় আৰু ক'ৰবাৰ পৰা মানে কেতিয়াবা সৰহকৈ আনি থ'বলৈ এলাহৰ নিচিনা হ'ল যিহেতু দৌৰি গ'লে দোকানত বস্তুটো পামেই আৰু সেইদে বুলি পেলাই পানী আহিছে আমাৰ আৰু হেৰি দিয়া এই বিকাজী এটা দিয়া 10 টকা কেইদিন থাকিলা ঘৰত গৈ পেলাই হে আৰু এয়া আমাৰ আছিক দেখিছেনে লগত মাছুম মছজিদলৈ যাবলৈ ওলাইছে সি সদায় এনেকৈ আগফালে মানে খিৰিকীখনতে আহি পেলাই নিজকে চাই মানে কাপোৰ কানিবিলাক বেয়া হৈ আছে নেকি চাই মেলি লয় আৰু আজি যিহেতু জুমাৰ দিন আপোনালোকক কৈছোঁৱেই আৰু আমাৰ কাৰণে জুমা দিনটো কিমান মানে প্ৰয়োজনীয় কিমান ইম্পৰ্টেণ্ট সেইটো জনাসকলে জানেই বাৰু এতিয়া ওলাই পেলাই গৈছে আবাকো ওলাইছে মছজিদলৈ যাবৰ কাৰণে তাৰপৰা আছিকা মানে কি আবাক ওলালে ৰৈ থকা নাই তেওঁ দেৰি হ'ব যে সেইকাৰণে আগতীয়াকৈ গুচি গ'ল কাৰণ মাছুমো সোনকালে আহি পেলাই ৰৈ থাকেহি যে ওলাই পেলাই যাবলৈ আকৌ আবাকৰ লগত উঠিলে দেৰি হ'ব বুলি সি মানে আগতীয়াকৈ ওলাই পেলাই গুচি গৈছে আবাকতকৈ নালাগে দোকানত কোনো নাই গুচি আহা এই বপাই নাই অ' মছজিদলৈ গ'ল নে কি হৈছে আৰু মই এতিয়া আহি গ'লোঁ পাকঘৰত আহি পেলাই মই দাইল চাইল বনাবৰ কাৰণে ৰেডি কৰিছোঁ পাচলি কাটি লৈছোঁ স্কচ এচি দি দেই স্কচ এচি দি কাটিছোঁ আৰু লগত আলু চালু দি পেলাই দাইলখন বনাম বুলি ভাবিছোঁ
আৰু আপোনালোকে সকলোৱে আনকালেও মোক দেখিছে মই দাইল বনালে লগত কিবা কিবি এটা পাচলি এটা মিলাই দি পেলাই খাই ভাল পাওঁ, মানে ল'ৰা ছোৱালীও খাই ভাল পায়। এনেই যদি স্কচ ভাজো তাহাঁতি বৰকৈ নাখায়, দাইল এচালে দিলে দাইলকণ খাই পেলাই ভাল পায়, আৰু পাচলি এটা কিবা এটা মিলাই ল'লে তাকে মই কাটি পেলাই বোলো ৰেডি কৰি লওঁ। আৰু মানে কি সময়টো আজিকালি দিনটো ছুটি যে সময়টোৱে খুব সোনকালেই মানে গুচি যায়। দুপৰীয়া 12টা বজালৈকে আৰু মানে দিনটো আধাখিনি সময় যায়গৈ, তাৰ 12টা বজাৰ পিছত একো সময় নাথাকে। কিবা এটা কাম এটা কৰোঁ বুলি ভাবিলেও একো কাম মানে কৰিবলৈ সময়টো নহয়। তাৰপৰা লৰালৰিকৈ ভাতকেইটা বনাই লৈছোঁ। এনেই চাবলৈ গ'লে এতিয়া গৰমকালিয়ে ভাল, গৰমকালি দিনটো দীঘল থাকে আৰু মানুহবিলাকে কাম বন কৰি ধৰি লওক ৰাতিপুৱা কাপোৰ এগাল ধুই দিলোঁ, আবেলিলৈ শুকাই গ'ল, আৰু অন্যান্য কাম বন কৰি মানুহ ক'ৰবাত ইফালে সিফালে ওলাই যাবলৈ অকণমান সময় পায়। এতিয়া মানে কি গৰমকালি আকৌ ইমান যদি দিন দীঘল সময় থাকিলেও গৰমত আকৌ মানুহে একো কৰিব নোৱাৰে। এইবাৰ যে যিমান গৰম পৰিছিলে মানুহ উশাহ ল'ব নোৱাৰা নিচিনা হৈছিলে, পানী খাই খাই মানুহ তত নাপায়। আকৌ ঠাণ্ডা দিনটো বিচাৰি আছিলোঁ, আকৌ এতিয়া ঠাণ্ডা দিনটো যেতিয়া আহিলে এতিয়া আকৌ এনেকুৱা লাগে যেন গৰমৰ দিনকেইটাহে ভাল আছিলে নেকি। কাৰণ ঠাণ্ডা দিনত মানুহে সময়টো খুব ছুটি, কম সময়তে বহুত কাম কৰিবলগীয়া হয়, কামো ভালকৈ নহয়। গৰমৰ দিনত কোনো টেনশ্যন নাই আৰু, মানে চব কাম বন কৰি আজৰি হৈ মানুহে অকণমান সময় বহিবলৈ পায়। আৰু আমাৰ এতিয়া 80খন মৰিচৰ পৰা আহিবই হ'ব, আৰু মই দাইল বনাবলৈ লৈছোঁ। এয়া কাটি কুটি হৈ গ'ল, আজৰি হৈ কৰিলোঁ। এয়া দেখিছে মচুৰ দাইল কেইটামান লৈছোঁ, আৰু স্কচ আলু সৰু সৰুকৈ মিহিকৈ লৈ লৈছোঁ। মই মানে প্ৰথমতে এনেকৈ কেৰাহীত পানী দি পেলাই দাইলখিনি দি সিজাই লৈ পেলাই পাছত তেল মাৰি দিওঁ, তেনেকৈহে মানে বনাওঁ। আৰু কুন্দুলি লৈছোঁ ভাজিবৰ কাৰণে। আমাৰ মানে ঘৰত আমাৰ মানুহজনৰ মানে প্ৰিয় চব্জি, এইটো প্ৰিয় পাচলি, আৰু আমিও খাই খুবেই ভাল পাওঁ কুন্দুলি। আৰু কুন্দুলি নিশ্চয় আপোনালোকে জানে কুন্দুলি নিৰোগী বস্তু, কুন্দুলিৰ পৰা কোনো মানুহৰ একো অপকাৰ নহয় বুলিয়ে জানো, যদি কাৰোবাৰ কিবা অপকাৰ হয় নাজানো, কিন্তু খাবলৈ অকণমান টেঙি টেঙি নিচিনা লাগে। কিন্তু এনেকৈ যদি মানে কাটি পেলাই দীঘল দীঘল কাটি যদি মানে খুব মিহিকৈ কাটি লোৱা যায়, তাৰপাছত তেলত শুকানকৈ মানে ভাজিলে খুব টেষ্টি হয় খাবলৈ। আৰু দাইল চাইল বনালে লগত যদি কুন্দুলি ভাজি মানে কি ইয়াত যদি আলু মিক্স কৰি দিয়ে খাবলৈ ইমান ভাল নহয়, আলুখিনি মিক্স কৰি দিলে কিবা অকণমান টেঙি টেঙি নিচিনা ভাৱ এটা আহে। কিন্তু এইখিনি শুকানেই ভাজিব লাগিব তেলত, তেতিয়া আকৌ কি হয় একদম মচমচীয়া হৈ যায়, খাবলৈ মানে খুবেই টেষ্টি হয়। এনেকৈ ভাজি ল'ব লাগিব। কুন্দুলি কাটোতে কিমানখিনি আছিলে আৰু এতিয়া কিমানকণ হ'ল দেখিছোঁ। আৰু এতিয়া আমাৰ আচিকৰ আব্বাক আচিক মছজিদৰ পৰা আহি তেওঁলোক আছে, আৰু আমি এতিয়া ভাত খাম। আৰু এয়া খাবলৈ মানে চাটনি অকণ বনাই লৈছোঁ। চাটনি মানে কি আদা পিঁয়াজ আৰু কেঁচা জলকীয়া খুন্দি লৈছোঁ, খুন্দনাত মানে পিচি লোৱা নিচিনাকৈ লৈছোঁ। অকণমান মানে একেবাৰে মিহি হৈ যোৱা নাই, কিন্তু খাবলৈ খুবেই ভাল লাগে। এনেকৈ আপোনালোকে খাই চাব। আৰু ভাত পানী খাই আজৰি হৈ আমাৰ আচৰৰ আজান দিলে। এতিয়া মানে আবেলি আমাৰ যে আজান দিলে, আৰু আমাৰ জাৰিন আৰু তামান্না মছজিদলৈ বুলি ওলাই গৈছে। মানে আমাৰ মছজিদত আকৌ আবেলিহে ল'ৰা ছোৱালী পঢ়ায়, ৰাতিপুৱা মানে ল'ৰা ছোৱালী স্কুল থাকে, আৰু ৰাতিপুৱা বহুত ল'ৰা ছোৱালী শুই উঠা দিগদাৰ হয়, আমাৰ ইহঁতেও উঠিব নোৱাৰে ৰাতিপুৱা। এতিয়া আবেলি তাহাঁতি মছজিদলৈ বুলি ওলাই গৈছে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ দেই, ইয়াতে সামৰণি মাৰিছোঁ।